সকলকে মৰম জনাইছোঁ আৰু 17 জুলাইত মই আহি আছোঁ জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অধিৱেশনত সকলকে লগ পাম মৰম জনাইছোঁ 17 তাৰিখে আহিব জনাইত থেংক ইউ লাভ ইউ নমস্কাৰ মই আপ্পুন পেগু 17 জুলাই জুনাইলৈকে মই গৈ আছোঁ তাত এজেৱাইচিপি কনফাৰেন্স আছে আৰু তাত মই উপস্থিত থাকিম আৰু আপোনালোকে সকলোৱে আহিব ধন্যবাদ জয় আই অসম নমস্কাৰ মই আপোনালোকৰ মৰমৰ আধ্যক্ষী 17 জুলাইত মই জুনাইলৈ গৈ আছোঁ তাত এজেৱাইচিপি কনফাৰেন্স আছে তাত মই উপস্থিত হ'ম আপোনালোকো সকলো আহিব ধন্যবাদ জয় অসম মোৰ পিছত লাগি লাভ নাই মই ষ্টেজৰ পৰা কৈছোঁ যিসকল লাগি আছে কেইজন মানুহ I don't care you এইটো কি বস্তু ঘণ্টা মোৰ লগত লাগি লাভ নাই তেওঁলোকে নিজে মৰি যাব আৰু তেওঁলোকে নিজৰ জাতিৰ কাৰণে ভাল কাম কৰা নাই বেয়া কাম কৰিছে সেইটো নিজে শুদ্ধ হ'ব লাগিব নিজে চিন্তা কৰিব লাগিব আৰু আমাৰ মানুহখিনিয়ে চিন্তা কৰিলে হ'ল আমাৰ অসমীয়া বঙালী হিন্দু মুছলিম বুলি কোনো কথা নাই ইয়াত গোটেই অসমত আমি কাম কৰিছোঁ নিজৰ কাৰণে এটা অসমীয়া বৃহত্তৰ এটা স্বাৰ্থত এটা অসমীয়া জাতিৰ কাৰণে মোক লৈ কিবা কৰি আছে কিবা এণ্টি বেংগলী এণ্টি মুছলিম কিবা কিবি তেনেকুৱা কথা নাই আমি মাত মাতিছোঁ আৰু মই সদায় সেইকাৰণে কওঁ যে আমাৰ মানুহবিলাক পলিটিক্সৰ পৰা সদায় আঁতৰি থাকিব লাগে পলিটিক্সে কেতিয়াও ভাল বস্তু নিদিয়ে সদায় বেয়া বস্তু দিয়ে